বন্ধুসকল প্ৰথমতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক নতুন ভিডিঅ'বোৰ চাবলৈ ডিসপ্লে ভাঙি যোৱাকৈ বেল আইকনটো দাবি দিয়ক নমস্কাৰ দৰ্শকসকল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ জাবৰণ নিউজলৈ তো আজি আমাৰ মাজত উপস্থিত হৈছেহি এজন বাবা তন্ত্ৰ মন্ত্ৰ স্পেচিয়েলিষ্ট হয় তো বলক তেওঁক আমি আদৰণি নমস্কাৰ চাওঁ কিবা লেতেৰা আছে বহক চাফা নকৰে বহক বৰ্তমান আমাৰ মাজত আছে এজন বিখ্যাত বাবা তেওঁ জাৰা ফুকা স্পেচিয়েলিষ্ট হয় তেওঁৰ নামটো হ'ল আপোনাৰ নামটো কৈ দিয়ক এবাৰ কংকাল বাবা কংকাল বাবাক আমি কি জনালোঁ আমি সেই মানে আদৰণি জনাইছোঁ আমাৰ সৰু সুৰা ষ্টুডিঅ' এটালৈ তো আপোনাৰ তো আজি আপুনি দিব আমাৰ মানুহবিলাকৰ বহুত সমস্যা আছে আপুনি সেই দিব মানে তেওঁলোকৰ ৰোগবিলাকৰ সমাধান কৰি দিব হ'ব দৰ্শকসকল যদি আপোনালোকৰ কিবা ৰোগ আছে যদি কিবা দেহৰ আপোনালোকৰ সমস্যা আছে আপোনাৰ এই তলত স্ক্ৰীণত দিয়া নম্বৰটোলৈ ফোন কৰক আমাৰ বাবাই তাৰ সেই যোনবিলাক আপোনাৰ ৰোগ আছে তাৰ সমাধান কৰিব তো বাবা আৰু লগতে ক'লোঁ মোৰ হোৱাটছআপ নম্বৰ দিয়া আছে ইয়াতে দিয়া আছে হোৱাটছআপ নম্বৰটো প্ৰফাইল ফটোটো ইয়াতে আহিব এনেকুৱা ফটো এটা আহিব তো আপোনালোকে মেছেজো কৰিব পাৰে মোক ইয়াতে মোবাইল আছে আৰু বাবা কেমেৰাটো ইফালে আছে বাবা মোৰ এটা ৰোগ আছে এই বেমাৰটো বহুত পুৰণা বেমাৰ সেইটো মোৰ বেমাৰ হৈছে এই ফোনটো এতিয়া নধৰোঁ আমি পিছত ধৰিম বহুত দৰকাৰ আছেতো আপোনাৰ বহুত প্ৰিয় আপুনি সেইকাৰণে তো মোৰ ঠিক আছে আমি ফোনটো ধৰি লওঁ নেকি ফোনটো ধৰি লওক বাদ দিয়ক সেইগিলাখান মৰক এই চাওক মোৰ ৰোগটো হ'ল মানে কি মই যেতিয়া দাউৰি থাকোঁ আৰু মোৰ ৰোগটো হ'ল মানে কি মই যেতিয়া দৌৰোঁ তেতিয়া মোৰ হাতখন বিষায় দৌৰে ভৰি দি বিষাই হাত নহয় সেইটোৱেতো ৰোগ এইটোৰ কাৰণে আপোনাৰ বেলেগ একো নাই অমাৱস্যা ৰাতি শ্মশানত যাব চাই আনিব তাৰ পৰা অকণমান অলপমান 500 গ্ৰাম চাই আনি কিনে আপুনি আপোনাৰ ঘৰত কুঁৱাৰ পানী আছে কুঁৱাৰ পানীত ভিজাই কিনে লগালে হ'ল হাতত আপুনি মোক এটা কথা আপুনি তন্ত্ৰ মন্ত্ৰ স্পেচিয়েলিষ্ট না এই চাউথৰ ফিল্মৰ ডাইৰেক্টৰ কাৰণ আপুনি যি মানে অমাৱস্যা ৰাতি মই যাম মই যদি দম আছে যাব আপুনি দমত ধৰি কথা যে এটা কিন্তু আপুনি বাচি থাক পান নাই মই যাওঁ নেকি নাই থাকক নহ'লে আমাৰ TRP আহিব লাগিব না হ'ব যাওক এতিয়া আমি ফোন ধৰিম নেক্সট এতিয়া বিৰতি নলওঁ নেকি নে বিৰতি লওঁ মোৰ ভাগৰ লাগছে নেকি ইমান জল্দি লাগিলে কি ঘণ্টা কৰিব পাৰিছা তই এনে মই সেনে কিমান আমাৰ প্ৰগ্ৰেম আছে এতিয়া যাব লাগিব মই ডিব্ৰুগড় বিহুগান গাবা তো আমাৰ বাবাৰ ভাগৰ লাগিছে সেয়ে আমি এটা বিৰতি লওঁ বিৰতিৰ পিছত পুনৰ লগ পাম ইয়াত কিবা সোমাল আয়া কি হ'ল তোৰ কিয় সোমাইছে বে এইটো লগা কালাৰ পেইণ্ট এইগিলা লগালে মৰবি এইগিলা বুজছা এইটো লগা গোলাপৰ পানী মানে হ'ল গোলাপ জল এইটো লগে চা এতিয়া ভাল পা নাপা কি দেখা পাইছা অদ্ভুত চমৎকাৰ থেংক ইউ গোলাপ জল লগাব ব্যৱহাৰ কৰিব তো বিৰতিৰ পাছত পুনৰ আপোনাক স্বাগতম জনাইছোঁ আমাৰ জাবৰণ নিউজলৈ তো বেছি দেৰি নকৰোঁ আমাৰ ফোন কল এটা লৈ লওঁ নেকি ফোন লাইনটো অন কৰিব তো আপুনি ৰেডিঅ' দিয়ক ফোন ক'ৰ পৰা কৈছে বেমাৰটো কওক মই বাংলাদেশৰ পৰা কৈছোঁ কওক নাই আমাৰ ইয়াতে সন্ত্ৰাসবাদী হ'ব পাৰে নাই মানে মই এজ এ চিকিৎসক মই ক'বলৈ আপুনি ক'ত চিকিৎসক সেয়ে আৰু বেমাৰটো কওক আপোনাৰ মানে মোৰ ভাত খোৱাৰ পিছত ভোক নালাগে কিন্তু আপুনি গুলি চুলি মাৰি নেদেব যিহেতু বাংলাদেশৰ পৰা আছে নাই মোৰ লগত গুলি নাই মোৰ লগত এটা হেৰি আছে ভাত খোৱাৰ পিছত ভোক নালাগে নালাগে
কি ভাত খোৱাৰ পিছত ভোক নালাগে তো এইটো মানে- অলপ উল্টা আছে কেছটো আপুনি এটা কাম কৰিব লাগিব আপোনাৰ ঘৰত হয় কুকুৰ গু আছে নাই কুকুৰ নাই ওচৰে পাজৰে ক'ৰবাত আছে বহুত আছে অকণমান আনিব আনি কিনে আপুনি এইটো শ্মশানৰ চাইৰ লগত আৰু আপোনাৰ হাড্ডিৰ লগত কিহৰ হাড্ডি মুৰ্গী নহয় পাৰৰ হাড্ডি পাৰৰ হাড্ডিৰ লগত মিক্স কৰি কিনে মানে এইটো আপুনি খাব নালাগে তেওঁ মৰি থাকিব পেটত লগাব লাগে তেওঁ মৰি থাকিব বাবা নাই মোৰ যদি পেটৰ ঘাঁ হৈ যায় পেটৰ ঘাঁ হ'লে এইটো আপোনাৰ এটা আপুনি কাম কৰিব মই মানে কৈ দিওঁ মানে কি আপুনি তাৰ লগত ডেটলটো মিক্স কৰি খাব তেতিয়া মানে এণ্টিছেপ্টিক ন একো নহয় হ'ব হ'ব ঠিক আছে ঠিক আছে হ'ব বাবা বহুত সময় ধৰি আমাৰ হোৱাটছএপত মেছেজ আহি আছে বহুতো তো তাৰে এটা মেছেজ চাই লওঁ এই প্ৰথম মেছেজটো হ'ল ডিব্ৰুগড়ৰ পৰা ৰাম বাহাদুৰ শাস্ত্ৰী লিখিছে তেওঁৰ মুঠতে দুটা বেমাৰ আছে তেওঁৰ প্ৰথম বেমাৰটো হ'ল তেওঁৰ চুলিৰ বিষ আৰু তেওঁ মানে যোনটো টি চাৰ্ট পিন্ধে সেই যোনটো টি চাৰ্ট পিন্ধে মানে সেইটো সেই টি চাৰ্টটোৰে বিষ হৈ যায় বা প্ৰথমবাৰ শুনিলোঁ তাকেতো মই প্ৰথমবাৰ শুনিছোঁ আপুনি এতিয়া বিধানটো দিয়ক যি হওক তেওঁক মই ক'বলৈ ওলাইছোঁ যদি চাই আছে তেনেহ'লে তেওঁ ব্ৰইলাৰ মুৰ্গী ধোৱা পানী মূৰত লগাব লাগিব আৰু তেওঁৰ মানে এইটো চুলিৰ বিষৰ কাৰণে আৰু যিটো চাৰ্টৰ বিষ আছে মা কচম চাৰ্টটো জ্বলাই পেলো যা বঢ়িয়া জ্বলাই পেলো হৈ গ'ল না গাটো পুৰিব কিন্তু অলপ সেইটোৱে যাৰ বিষ সিয়াক মাৰি পেলাও সেইটোৱেতো তাতো চুলিখিনি জ্বলাই দিয়া ভাল আছিল চুলিখিনি জ্বলাও চুলিখিনিতো লাগিব তো আপুনি শুনিলে যদি বিশালৰ পৰা আনিলে হ'ল চাৰ্ট এটা কিনি নহ'লে মই পইচা দিম তো আপুনি ইয়াতে প্ৰমোশ্যন কৰিব হৈছে নেকি প্ৰমোশ্যন নহয় মই এনে ক'লোঁ বিশাল বুলি নহয় চবতে পায় সেইটোৱে আপুনি শুনিলে আপোনাৰ চুলি বিষৰ কাৰণে কি ক'লে এইটো ব্ৰইলাৰ মুৰ্গী মাংস ধোৱা পানী মাংস ধোৱা পানীটো মাংস ধোৱা পানীটো লগাব চাৰ্টৰ বিষৰ কাৰণে জ্বলাব দিছোঁ চাৰ্টটো জ্বলাই দিব তো এইখিনি শুনিলে তো যদি চাৰ্টটো দামী হয় এজন সাংবাদিক আছে আৰু তেওঁৰ লগত আছে বহুতো এও আমাৰ বাবাৰ পৰা চিকিৎসা আপুনি চিকিৎসা কৰাৰ পাছত তেওঁ বহুত ভাল পাইছে বহুখিনি ভাল পাইছে তেওঁলোকে সেয়েহে তেওঁলোকে কিবা ক'ব বিচাৰে মানে ফিডবেক এটা দিব সেইকাৰণে আপোনাক তেওঁলোকৰ মাজলৈ লৈ যাওঁ কিমান এতিয়া আমি বৰ্তমান উপস্থিত আছোঁ ৰঙিয়াত আৰু আমাৰ মাজত আছে হয় নামটো ক'ব ছাৰ মোৰ নাম শ্ৰী প্ৰদ্যুৎ ভাগৱতী শ্ৰী প্ৰদ্যুৎ ভাগৱতী আপুনি কংকাল বাবাক চিনি পায় তেওঁৰ বিষয়ে আপুনি কিয় বিচাৰে সেই গৰু চোৰটোক সেই গৰু চোৰক মই তাকে কৈছিলোঁ হা মই অলপ বডিটো অলপ ক্ষীণৰ পৰা অলপ হেৰি কৰক মোৰ এটা বডি চাক দেখা পাইছে দেখাব পাৰে হয় হা মোৰ বডি পানী লগা ব্ৰইলাৰৰ দৰে হৈ গৈছে হয় আপোনাক কি নিয়ম কি উপায় কৈছিল আপোনাক তেওঁ ক'ব তেওঁ মোক হেৰি এই কুকুৰৰ গু আৰু সেই হেৰি এই কিবা কৈছিল ব্ৰইলাৰৰ হাড্ডি লৈ সেই মিক্স কৰি মোক পেটত লগাব দিছিল মোৰ বডি পানী সোমোৱা ব্ৰইলাৰৰ দৰে কেমেৰামেন প্লিজ দেখাব আপোনাৰ এওঁৰ প্ৰকাণ্ড গছটোক মানে মোৰ মতে পেটটোক সেই গৰু চৰুৰ কথা আপোনালোক কোনেও নুশুনিব বুজিছে সেই গৰু চৰুৰ কথা আপোনালোক কোনেও নুশুনিব হয় থেংক ইউ ছাৰ ধন্যবাদ বাবা নমস্কাৰ বাবা নহয় আপুনি ৰ'ব চালে আপুনি কি কি দিলে তেওঁলোকে এনে কৈছে তাৰ বডিটো দেখা নাই সেইটোৱে এনে কৈছে লাষ্ট পাইছা তই এতিয়া লাষ্ট পাইছা বাবা হৈছে হা বাবা পৰিচা ক'ত এনে কৈছে ই ব্ৰইলাৰ মুৰ্গীক মই ৰাস্তাত পালি নমস্কাৰ এইবাৰতে ক'ব পৰা নাই তো যদি আপোনালোকৰ কিবা সমস্যা আছে কিবা যদি ৰোগ আছে যদি আপোনাৰ হেৰি আছে মাতটো ডাঙৰ ধৰিব নোৱাৰে নহ'লে মই পইচা দিম হ'ব আপুনি ইয়াতে আপুনি প্ৰমোশ্যন কৰিব আহিছে নেকি নাই তেনেকুৱা কোনো কথা নহয় কি কৰিলে দেখাই হ'ব প্ৰমোশ্যন ক'ব আৰু তো বিজেপিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ জাপৰা নিউজলৈ তো বাবা এটা ফোন ধৰি লওঁ নেকি ঠিক আছে ফোন এটা ধৰি লওঁ এই কেমেৰামেন ফোন নম্বৰ তই নেটবি মই দিম নহয় তই মোবাইলটো থাক পাৰি তই মোবাইলটো অফ নহয় মোবাইলটো অফ নহয়
এই এইটো দিবি দিবি টিকটক ভিডিঅ' হৈ গ'ল দেখোন ৰেডি ৰেডি